হেল্ল' গাইজ, মই বয়নয়ন। আশা কৰোঁ তোমালোকৰ খবৰ খুবেই ভালে আছে। আজি এটা লৈ আহিলোঁ অডিঅ' ডায়েৰী, এটা এপিছ'ড, এটা নতুন প্ৰয়াস। তোমালোকে শুনি ভাল পাবা আশা কৰিলোঁ। আৰম্ভ কৰিছোঁ। অকলশৰীয়া মই জীৱন বাটত বহুত সপোন দেখি থমকি ৰোৱাজনে মই। কয় নহয় যাক পাহৰিব নোৱাৰি, তাকেই বাৰে বাৰে মনত পৰে। নিশাৰ ঘড়ীৰ টিক টিক শব্দবোৰৰ মাজত চকু পানীৰে মনটো ভাগৰি পৰে। তথাপিও মুখত হাঁহিৰ মুখা পিন্ধি থাকোঁ, যাতে মোক আনে নাহাঁহে। আজিকালিৰ ভালপোৱা কিনো কম, অচিন চিনাকীৰ মুখা পিন্ধি থাকে। মিঠা মিঠা কথাৰে আপোন হয়, এদিন শত্ৰু হৈ বুকুতে গোৰ মাৰে। সকলো কিন্তু তেনেকুৱা নহয় বুলি ভাবি কিছুমানে একেই দুখৰ মাজলৈ গতি কৰে। আগতে ভাবিছিলোঁ শপত খালে মানুহে মিছা কথা নকয়, কিন্তু মই বুৰ্বক আছিলোঁ। ভবা নাছিলোঁ যে শপত আজিকালি নামতহে, কামততো একেবাৰে নহয়। হাঁহিবলৈ বহুত মানুহ পাবা, কিন্তু সেই কান্দিবলৈ সেইজনো নাপাবা। স্বাৰ্থপৰ এই পৃথিৱীৰ মাজত আপোনকনো ক'ত বিচাৰি পাবা, ক'ত বিচাৰি পাবা। জীৱনত কোনো কাৰো নিৰ্ভৰযোগ্য নহয়, আৰু আজি সেইবাবেই অকলশৰীয়া মই। এতিয়া কিয় হিয়া দিছা ভাগ